So hello and welcome my friends, welcome to back my channel Amazing Assam YouTube channelot আপোনালোকক মই স্বাগতম জনাইছো। তো ফ্ৰেন্ডছ আজি মই আপোনালোকক দেখুৱাম যে নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ অন্তৰ্গত এখন ঠাই যিখন ঠাইৰ নাম চামতা। আজি মই চামতাত ভিজিট কৰিম আৰু চামতাত ভিজিট কৰি আপোনালোকক দেখুৱাম চামতা ঠাইখনত কি বস্তু আছে, কি চাবলগীয়া বস্তু আছে। তো ফ্ৰেন্ডছ বলকচোন আমি আজি এইটো ব্লগছ আৰম্ভ কৰোঁ আৰু যাত্ৰাটো আৰম্ভ কৰোঁ। মোৰ লগত আছে মোৰ সতীৰ্থ বন্ধু হেল্ল' ৰেকেবল, মোৰ খুবেই ভাল ফ্ৰেণ্ড হয়। তো আজি আমি দুয়োটা মিলি চামতাক যাবলৈ ওলাইছোঁ আৰু চামতা ঠাইখন আপোনালোকক দেখুৱাম যিমানখিনি পাৰোঁ। তো ফ্ৰেণ্ডছ বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ মোৰ ঘৰৰ পৰা আচলতে চামতা কমচে কম 4-5 কিলোমিটাৰমান দূৰ হ'ব, সেইকাৰণে কিছু অলপ টাইম লাগিব চামতা যাই পাওঁতে। তো ফ্ৰেণ্ডছ এতিয়া আমি আহি পালোঁ এয়া চামতা, আৰু চামতাৰ এয়া হাইস্কুল চক। এই চকটোৰ নাম হাইস্কুল চক এই কাৰণে দিয়া হৈছে, এইখন আপোনালোকে দেখিবলৈ পাইছে চামতা ল'ৰা হাইস্কুল। আৰু এই ল'ৰা হাইস্কুলখন স্থাপিত হৈছিল 1913 চনতে, আৰু মই মেট্ৰিক দিয়াতে ইয়াত 2014 চনত 101 বছৰ সম্পূৰ্ণ হৈছিল। তো চামতা ল'ৰা হাইস্কুলৰ এয়া কাষতে আছে চামতা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়। তো চামতা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এয়া কাষতে আছে ইডেন ভেলী একাডেমি জুনিয়ৰ কলেজ। এইখন কলেজৰ পৰাই প্ৰতি বছৰে মানে এটা নহয় দুটা ষ্টেণ্ড থাকিবই। তো এইখিনিৰ পৰা আচলতে মেইন চামতা আৰম্ভ হয়, আৰু এয়া চামতা পেট্ৰল পাম্প। আৰু এতিয়া মই আহি আছোঁ সৰ্থেবাৰী লাইনৰ পৰা, সৰ্থেবাৰী ছাইডৰ পৰা নলবাৰী ছাইডলৈ আহি থাকোঁতে চামতা যিখিনি পায়, মানে সৰ্থেবাৰীৰ পৰা নলবাৰীলৈ আহোঁতে যিখিনি চামতা পায়। গাইজ এইটো হ'ল চামতাৰ মেইন 4 চক, আৰু এই 4 চকৰ পৰা আপুনি উত্তৰে গ'লে পাব কৈঠালগুজি হৈ বৰমা। আৰু এই ৰোডটোতে চামতাৰ চিনেমা হল, বিষ্ণুজ্যোতি একাডেমি এইখন, আৰু আব্দুল কালাম একাডেমি, এই তিনিওটা মেইন বস্তু আছে চাবলগীয়া। তো ফ্ৰেণ্ড এয়া ৰাইট সাইডে আছে এটা জিম চামতাৰ, আৰু লেফট সাইডে আছে এইটো হ'ল চামতাৰ জিঅ' অফিচ। আৰু অকণমান আহি কেনে
আৰু লেফট সাইডে এটা আছে এইটো আকৌ এটা জিম এইখন হ'ল চামতা হাইস্কুল খেলপথাৰ আৰু পথেবাৰী লাইনত চামতা ষ্টেডিয়াম আছে চামতা ষ্টেডিয়ামখন মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ আৰু চিনেমা হলটো দেখুৱাব নোৱাৰিলোঁ